কেতিয়াবা দুজনীৰ মাজত লাগেনে ঠুং ঠাং লাগে আজি লাগিছিলে আজিও লাগিছিলে মানে তুৰে লগৰীয়া আমি সমনীয়া উমলি জমলি ফুৰো আজি দিনটি উমলি জমলি ফুৰো আজি দিনটি মইনা চৰাইটি মাত 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 মিঠা মাতি আমি দুজনী যেতিয়া কাজিয়া লাগিলো তাৰপিছত মই তাইক মাতি আছোঁ তাৰপিছত তাই মোক নামাতে হা নামাতাৰ পিছত আকৌ মই উপজাচি মাতি আছোঁ তাৰপিছত তাই নিজে পাহৰি গ'ল আকৌ মোকে মাতিছে নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় ৰাস্তা বনাম দলং বনাম আমিও বোলো হয় তোকে খোৱা চাউল দালিৰ সাহায্য মোক নালাগে অ মন্ত্ৰী বিচাৰি দে তিনিজনী মোৰ ছাগলী বিচাৰি দে চিপছৰ পেকেট চকলেটৰ পেকেট যিয়ে নহওক তাই মানে স্কেলেৰে বক্সত উঠাই ল'ব স্কেলডাল তাৰপিছত দুই পিনে জুখি চাব মানে যদি এনেকৈ হালি গৈছে আৰু সেইটো তাই লৈ ল'ব আৰু অসমত এতিয়া বৰ্তমান তোমাক পৰিচয় দিবলৈ নালাগে প্ৰাপ্তি এইচ বৰুৱা এই এইচটো কোন হয় নমস্কাৰ বন্ধুসকল মই জিৎ শৰ্মা আৰু মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম তো আজি মোৰ লগত আছে কণমানি কণ্ঠশিল্পী অতিকে মৰমৰ অতিকে জনপ্ৰিয়তা প্ৰাপ্তি এইচ বৰুৱা তো প্ৰাপ্তি মৰমতে মাতে কুকু বুলি কুকু কি শুনাবা মই ডিম্পী সোণোৱাল বাৰ এটি সুন্দৰ গীত শুনাম অ মন্ত্ৰী গীতটি শুনাই দিছোঁ অ'কে তো ডিম্পী সোণোৱাল তেখেতে এই গানটো প্ৰথমতে ৰেকৰ্ড কৰিছিলে তেওঁৰ কণ্ঠত এই গানটো যথেষ্ট জনপ্ৰিয় হৈছিলে আৰু সেই গানটোকে আমাক শুনাব আৰু লগতে আপোনালোকেও চাই থাকক শুনি থাকক কুকুৰ কণ্ঠত অমন্ত্ৰী যথেষ্ট জনপ্ৰিয় গান এটা তো কুকুৰ ৰেডি ট্ৰেক বজাই দিওঁ ট্ৰেক বানপানী শুকালে বেলিটি ওলালে ছাগলী পোৱালি তিনিটি হেৰালে গাঁও ঘূৰি থাকোঁতে এই সমষ্টিৰে মন্ত্ৰী বিধায়কে নুলুকালে নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় ৰাস্তা বনাম দলং বনাম আমিও বোলো হয় তোকে খোৱা চাউল দালিৰ
সুন্দৰ গান এটা, যথেষ্ট জনপ্ৰিয় গান এটা, আৰু বিশেষকৈ এই গানটো ৰজাঘৰীয়াই যদি শুনে, যদি মন্ত্ৰী বিধায়কে যদি শুনে, যদি অন্ততঃ এই কণমানি কুকুৱে গোৱা গানটো অলপমান হ'লেও মনত অনুভৱ হ'ব যে আমাৰ যিখিনি সমস্যা, বানপানীৰ পৰা সমস্যা বা ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক লৈ পেলাই এটা কথাৰে সুৰেৰে এই কথাখিনি, ৰাইজৰ অনুভৱখিনি, ৰাইজৰ মন্তব্যখিনি এটা গানেৰে প্ৰকাশ কৰা হৈছে। আৰু আজি এই গানটো শুনি পেলাই এইটোৱে খালি অনুভৱ হৈছে মনত যে সমাজৰ যিখিনি সমস্যা আছে এই গানটোৰ মাজেৰে, বা গানটোৰ এটা হৈছে মাধ্যম, গানৰ মাধ্যমেৰে এই কথাখিনি ৰজাঘৰীয়াক বা মন্ত্ৰী বিধায়কক কোৱা হৈছে। গতিকে অনাগত দিনত যাতে যিখিনি সমস্যা আছে, ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাবিলাক যাতে সমাধান হয় যাতে। আৰু আমি এই গানৰ যিটো আমাৰ চৰ্চা বা গানৰ যিটো আমি কথা পাতিম। আমাৰ লগত আমি এতিয়া মাতিম বন্দিতাক, বন্দিতাৰ লগত আমি কথা পাতিম। এতিয়া অকণমান আমি বেলেগ ধৰণে কথা পাতিম। দেউতাই বেছি কাক মৰম কৰে, দেউতাই বেছি কাক গান শিকায়? বাক বেছিকৈ গান শিকায়, মোকো শিকায়, কিন্তু বায়ে যিহেতু ডাঙৰ, বাক অকণমান বেছিকৈ শিকায়, কিন্তু বেছিকৈ মৰম কৰে মোক। মোক কৰে বেছিকৈ। হ'ব দে বুলি কৈছে। আচ্ছা, কেতিয়াবা দুজনীৰ মাজত লাগেনে ঠুং ঠাং? লাগে, আজি লাগিছিলে। আজিও লাগিছিলে, মানে ইমান মানে যুঁজি থাকে মোৰ লগত, বহুত চব কথাতে যুঁজি থাকে। আৰু মৰমটো তেনেকৈ, মানে যেনেকৈ যুঁজে মৰমটো ঠিক তেনেকৈ আছে দুইজনীৰ মাজত। আমি দুজনী যেতিয়া কাজিয়া লাগিলোঁ, তাৰপিছত মই তাইক মাতি আছোঁ, তাৰপিছত তাই মোক নামাতে নামাতাৰ পিছত আকৌ মই উপজাচি মাতি আছোঁ, তাৰপিছত তাই নিজে পাহৰি গ'ল, আকৌ মোকে মাতিছে। মানে মাৰেও, কিন্তু মাৰি উঠি তাই এটা মানে অনুশোচনা হয়, বা মই বাক কিয় মাৰিলোঁ, মানে তাৰপিছত মানে ৰিয়েলাইজটো কৰে আৰু মানে মোতকৈ যি গতিকে বা ডাঙৰ হয়, গতিকে মইনো কিয়নো মাৰিলোঁ। বেছিকৈ কিহৰ ওপৰত মানে লাগে কাজিয়াখন, কিহৰ ওপৰত লাগে? মানে কোনে আৰম্ভ কৰে, তুমি কৰা নে বা কৰে? কেতিয়াবা বায়েও কৰে, ময়ো কৰোঁ। কিহৰ ওপৰত বেছিকৈ মানে লাগে তাৰমানে? খোৱা মানে কোনটো খোৱা? মেগী, চাওমিন? গাখীৰ ধৰক মায়ে দিলে, তেতিয়া মই জুখিও চাওঁ, এইটো কাৰটোত গাখীৰ বেছিকৈ আছে, আৰু যোনটোত বেছিকৈ থাকে সেইটো মই লওঁ, আৰু যোনটোত কমকৈ থাকে সেইটোত বাদ দি দিওঁ। আনকি চিপছৰ পেকেট, চকলেটৰ পেকেট যিয়ে নহওক, তাই মানে স্কেলেৰে বক্সত উঠাই ল'ব, স্কেলডাল, তাৰপিছত দুই পিনে জুখি চাব, মানে যদি এনেকৈ হালি গৈছে আৰু সেইটো তাই লৈ ল'ব আৰু তেনেকুৱা। তাৰমানে খুব জমি থাকে দুজনীৰ মাজত ন? আৰু প্ৰথম কোনে মাতে? কাজিয়াখন যেতিয়া শেষ হয় প্ৰথম কোনে মাতে? তুমি মাতা? তুমি যি গতিকে সৰু, সেইটো কাৰণে। অ'কে, বন্দিতা, এনেকুৱা এটা পৰিৱেশ ভাল লাগে যেতিয়া, কাৰণ সেইটো পৰিৱেশ প্ৰত্যেক ঘৰ মানুহৰ তাতে আছে, প্ৰত্যেকটো ফেমিলিতে আছে। ককায়েক ভাগ থাকিলেও ককায়েক ভাইকৰ মাজত ঠুং ঠাং কিবা এটা লাগি থাকে, আৰু তাতেই মৰমখিনি থকা যেন লাগে, নহয় জানো? আৰু য'ত বায়েক ভনীয়েক থাকে তাতেও লাগে তোমাৰ ঠুং ঠাং, সেইটো চবৰে ঘৰত থাকে, আৰু সেইটো এটা মানে বেলেগ এটা মৰম এটা, নহয় জানো? গতিকে এতিয়া তোমাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা, যি গতিকে তুমি সংগীতৰ চৰ্চাৰ লগত তুমি সমানে তোমাৰ শিক্ষাখিনি তুমি সমানে লৈ গৈ আছা তুমি। তো ইয়াৰ পিছত তোমাৰ নতুন পদক্ষেপ বা তোমাৰ যাত্ৰা কি? সংগীতৰ ক্ষেত্ৰত নে? সংগীত বা তোমাৰ শিক্ষা ক্ষেত্ৰতে হওক? দুই ক্ষেত্ৰতে মই কল্পনা কৰিছোঁ, এতিয়া কৈ নিদিওঁ, সকলোকে ছাৰপ্ৰাইজ দিম। তথাপিতো সংগীতৰ ক্ষেত্ৰত মই মনেদি ভাবিছোঁ এগৰাকী অসমত প্ৰতিষ্ঠিত বা গোটেই ভাৰতবৰ্ষতে তোমাৰ নামটো পৰিচয় হওক। অসমত এতিয়া বৰ্তমান তোমাক পৰিচয় দিবলৈ নালাগে, কাৰণ অসীমদাৰ ছোৱালী হিচাপে তোমালোক দুয়োগৰাকী যে ইমান আগুৱাই গৈছা, বা তোমালোক দুয়োগৰাকীক যে সকলোৱে যে চিনি পায় বা জানে, সেইটো চবতকৈ ভাল লাগিছে। আৰু যি গতিকে ময়ো এজন মানে সাংস্কৃতিক এজন কৰ্মী, এসময়ত যথেষ্ট ভিডিঅ' ছবিৰ মই জন্ম দিছিলোঁ, বহুতকেইখন ছবি জনপ্ৰিয়তা লাভ কৰিছে,
আৰু সেইটো কাৰণে আমাৰ এই বিশেষকৈ এই ইউটিউব চেনেল যিটো সাংস্কৃতিক বিভাগৰ ওপৰত যিখিনি শিল্পী উদীয়মান শিল্পী বা যিখিনি আমাৰ শিল্পী আজি সমাজৰ পৰা নোহোৱা হৈ গৈছে বিভিন্ন শিল্পী আমাৰ নোহোৱা গৈছে কাৰণ আজি জয়ন্ত হাজৰিকাৰ কথাই কৈছোঁ গতিকে মহান শিল্পী জয়ন্ত হাজৰিকা আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও তেওঁৰ গানবিলাক আজিও সজীৱ হৈ আছে তোমাৰ আৰু ভৱিষ্যত লক্ষ্য কি ভৱিষ্যতৰ লক্ষ্য পৰিকল্পনা দুয়োটাই কৰি আছোঁ নাজানো পিছলৈ কি হয় আগলৈ পৰিকল্পনা মতেই যাব বিচাৰিছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব লগতে সকলোৰে আশীৰ্বাদ লাগিব এনে আশীৰ্বাদ নহ'লে লগতে নিজৰ চেষ্টা নহ'লে আগুৱাই যাব নোৱাৰিম চাগে তথাপি ৰাইজে নখ জোকাৰি নৈ বয় হয় হয় তেনেদৰে লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিম পৰিকল্পনা আছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি পেলাই কেনেকুৱা ধৰণৰ মানে প্লেন কৰি থকা হৈছে যে এগৰাকী প্ৰফেচাৰ বা তেনেকুৱা কিবা প্লেনিং কৰা হৈছে না আছে তেনেকুৱা পৰিকল্পনা কৰা হৈছে নাজানো কি হয় তো আজি এই মঞ্চৰ পৰা বন্দিতাৰ সপোন আশাবিলাক পূৰণ হওক তাকেই কামনা কৰিছোঁ আৰু তেওঁ যিবিলাক সপোন ৰচনা কৰি থৈছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত এগৰাকী প্ৰফেচাৰ বা লেকচাৰাৰ হোৱাৰ যিটো সপোন সেই সপোন পূৰণ হওক বাস্তৱিক হওক আপোনালোকেও আশীৰ্বাদ কৰিব আপোনালোকৰ নিজৰ ছোৱালীৰ নিচিনা ভণ্টিৰ নিচিনা বাইদেউৰ নিচিনা গতিকে এতিয়া আহিম আমাৰ কুকুৰ ওচৰলৈকে কুকুৰ নামটো কোনে দিলে বায়ে হয় নেকি আচ্ছা ইয়াতে এটা কথা কওঁ মই তোমাৰ নামটো হ'ব লাগিছিল প্ৰাপ্তি বৰুৱা প্ৰাপ্তি এইচ বৰুৱা এই এইচটো কোন হয় এইচটো মা হয় এইচ মানে মায়ে হালৈ লিখে হাতী হা হাতী হালৈ হালৈ লিখে আৰু দেউতাই হাতী লিখে দেউতাই হাতী লিখে হাতী বৰুৱা অঁ তাৰমানে মই হাতী কোৱাটো তাৰমানে মিছা হোৱা নাই তাৰমানে তাৰমানে মা লিখে হালৈ লিখে আৰু দেউতাই লিখে হাতী 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 বৰুৱা হাতী হালৈ বৰুৱা হালৈও হয় হাতীও হয় আচ্ছা মামাহঁতৰ ঘৰ ক'ত তামোলপুৰ তামোলপুৰ আৰু দেউতাহঁতৰ অৰিজিনেল ঘৰ দেৰগাঁও দেৰগাঁও দেৰ হৈয়ে থাকিল তাৰমানে যিকোনো হওক এতিয়া আমি বন্দিতা আৰু প্ৰাপ্তিৰ কণ্ঠত গান শুনিম আৰু যিখিনি গান ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে যথেষ্টখিনি ভিউৱাৰ্ছ এতিয়ালৈকে ভিউৱাৰ্ছ কিমান আছে প্ৰায় মিলিয়নৰ মানে মিলিয়ন ভিউৱাৰ্ছ মিলিয়ন পাৰ হৈ গৈছে গতিকে চাওক আমি কেতিয়া হ'ব পাৰিম কেতিয়ালৈকে আমি মিলিয়নলৈকে যাব পাৰিম হা গতিকে আপোনালোকেও কমচে কম মোকো ছাবস্ক্ৰাইব দিব লাইক কৰিব যাতে ময়ো যাতে বন্দিতাৰ নিচিনা ওচৰলৈকে যাব পাৰোঁ বন্দিতাৰ সমান হ'ব নোৱাৰিলেও বন্দিতাৰ অত্যন্ত ওচৰলৈকে যাতে যাব পাৰোঁ যাতে